আহি পালাহি কেনেকুৱা লাগিছে গুৱাহাটীত গৰম এচি ৰুমৰ পৰা ওলাবলৈ মন নাই যা আজি বাৰ যিহেতু বাৰ্থডে সেইকাৰণে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ কিবা কিবি বজাৰ কৰি আনোগৈ তাইকতো ধুনীয়াকৈ এটা ছাৰপ্ৰাইজ দিব লাগিব যিহেতু বিয়াৰ পিছত তাই এইটো ফাৰ্ষ্ট বাৰ্থডে হয় আৰু মাও আহিছে ইমান দূৰৰ পৰা গতিকে কিবা কিবি আৰু বজাৰ চজাৰ কৰি আহোঁগৈ আৰু তাইক কিবা এটা ছাৰপ্ৰাইজ দিম ইভিনিং প্ৰথমতে কিনিবলৈ আহিলোঁ মাছ যিহেতু মায়ে মাছ খাই বেছি ভাল পায় তাৰপিছত এতিয়া গৈ আছোঁ কেকটো কিনিবলৈ ৰিপ'ষ্টখন দেখা পালোঁ আৰু ইয়াৰ পৰা কেকটো লৈ লওঁ বুলি ভাবিলোঁ ৰিপ'জৰ পৰা কেক এটা লৈ তাৰপিছত আহিলোঁ প্ৰিজ বেক্সলৈ এইখন আমাৰ ঘৰৰ ওচৰতে আছে আৰু ইয়াৰ পৰাই মই ডেক'ৰেশ্যনৰ কাৰণে কিছুমান বস্তু লৈ দিলোঁ বস্তুবোৰ লৈ সোনকালে ঘৰলৈ আহিলোঁ এতিয়া দুপৰীয়াৰ কাৰণে বনাই আছোঁ কচ মাছ বইল ভাত পানী খাই উঠি এতিয়া মা মাহী আৰু ৰোৱানে ডেক'ৰেশ্যন কৰিবলৈ আৰম্ভ কৰিছে অলপ সময় পিছতে বা আহি পাবহি আৰু বা আহি পোৱাৰ আগতে চব ৰেডি হৈ যাব লাগে আৰু বাছ কিন্তু আনফৰ্চুনেটলি হেপী বাৰ্থডে টু ইউ ৱাও হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ বাৰ্থডে গাৰ্ল ইমান আগতে কেলৈ আহিলি নাছিলে নহয় আমি ৰেডি হৈছোঁ এতিয়া কেক চেক কাটি ইয়াতে আমি ক'লৈ যাম ওলাই যাওঁ আৰু ক'ত যাওঁ নাজানো চিটি চেণ্টাৰলৈ যাবগৈ পাৰোঁ বহুত স্পীডত ওলাইছোঁ বিকজ বাৰ টাইম নাই বাহঁতৰ ঘৰত কাইলৈ নাম পাতিছে গতিকে তাৰপিছত টাইম নাই যিহেতু ফটো এখনমান মাৰি দিওঁ Happy birthday to you. Happy birthday, dear Maya. Happy birthday to you. May God bless you. Happy birthday, dear Maya. কি কৰিলা মোৰ পৰা লৈ ল'বি দে এতিয়া আমি চাহ চিঙৰা মিঠাই কেক খাবলৈ লৈছোঁ তাৰপিছত আমি সকলোৱে ওলাই যাম জানিছোঁ এতিয়া আমি সকলো গৈ আছোঁ ফুৰিবলৈ ক'ত গৈ আছোঁ আমি চিটি চেণ্টাৰ গৈ আছোঁ বাৰ্থডে স্পেচিয়েল আমি আহি পালোঁহি চিটি চেণ্টাৰ মল আৰু আমি গণেশগুৰিৰ ফালৰ পৰা আহিছোঁ সেইকাৰণে শ্বপাৰ ষ্টপ দি সোমাইছোঁ চিটি চেণ্টাৰ মলত আহি চিধাই আমি গৈ আছোঁ এতিয়া ফুড কৰ্টলৈ বাই বা কি খুৱাই তাত আমিবোৰ টেবুলতে বহি আছোঁ আৰু বা গৈছে অৰ্ডাৰ কৰিবলৈ আৰু ৰোৱান আৰু মই ভাল পোৱা বস্তুৱে অৰ্ডাৰ কৰিবলৈ গৈছে আৰু আমি বহুত বেছি এক্সাইটেড খাবলৈ KFC দেখিলে এনেও মই ৰ'ব নোৱাৰোঁ একদম লোভ লাগি যায় লগালগ খোৱা আৰম্ভ কৰি দিলোঁ আৰু বহুত দিনৰ পিছত খাইছোঁ কাৰণে বেছি ভাল লাগিছে খাই এফালে ৰোৱানেও ভাল পায় KFC খাই ৰোৱানো খাই আছে ধুনীয়াকৈ বাৰ্থডে গাৰ্ল স্মচি চিটি চেণ্টাৰৰ পৰা আমি ঘৰ আহি পালোঁহি বাৰ্থডে স্পেচিয়েল মায়ে বনাইছে মাংস মানে চিম্পুলকৈ বনাইছে একো নাই এনেই চিম্পুলকৈ অঁ মাহী কি কৰি আছে কেনেকুৱা হৈছে টেষ্টি কেনেকুৱা হৈছে ভাল হৈছে ৰ'বা আকৌ খাওঁ মই বনাইছোঁ দেই চব বাৰ্থডে গাৰ্ল মায়েহে বনাইছে তই কি বনাই খালি মই বইল মাছ মা গ'ল নেকি কাইলৈ গৈ আছোঁ মা আৰু মাহী এতিয়া বাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছে যিহেতু কাইলৈ নাম পাতিছে বাহঁতৰ ঘৰত মই আৰু ৰোৱান কাইলৈ যাম ৰাতিপুৱাৰে পৰা উবেৰ ট্ৰাই কৰি আছোঁ কিন্তু এখনো কেব বুক নহ'ল যিহেতু আজি চকা বন্ধ দিছে চৰকাৰে সেইটো কাৰণে ৰেপিডতে গৈ আছোঁ বৰ্তমান ৰোৱান আৰু মই ৰাস্তাত কিন্তু আজি এখনো গাড়ী দেখি পাবলৈ নাই
তাতে ওচৰৰ ৰাস্তাও নহয় 6 মাইলৰ পৰা একদম লংকেশ্বৰ জালুকবাৰী কিন্তু আমাৰ জাৰ্ণিটো একেবাৰে বৰ নালাগিলে যিহেতু ভাইটিটোৱে ইমান ধুনীয়াকৈ আমাক গোটেই ৰাস্তাটো গান শুনাই গ'ল নহয় আপোনালোককো শুনাইছোঁ ৰ'ব আহি পালোহি আৰু অলমষ্ট বাহঁতৰ ঘৰ আৰু 1 মিনিটৰ ৰাস্তা আৰু মাহীও আমাক অলপ আগবঢ়াই নিবৰ কাৰণে আহিলে আমি আহি পাওঁহি মানে নাম অলমষ্ট সামৰিলে কিন্তু আমি সামৰণিখিনি পালোঁ আৰু অলপ পালোহি নহয় পালোহি এইমাত্ৰ আকৌ গোটেই ঘামি শেষ ধূলিখিনি খাই ধূলি মাজেদি আনিছে আইনা ক'ত পুৰা ব্যস্ত ন বোৱাৰী হেৰি নাম শেষ হ'ল নেকি নাম শেষ হ'ল হেৰি হ'ল আকৌ ৰাতিপুৱা মই বুক কৰি আছোঁ জানে শুনিছ নাই আজি চকা বন্ধ শুন আকৌ তোৰ যে সেই ড্ৰেছটো ৰখি যে নাহিলে নহয় নাহিলে মানে হেৰি কৰিলোঁ কি কৰিলি কেঞ্চেল কৰা নাই এতিয়ালৈকে মানে বেলেগ এটাই কিনি আনিলোঁ এইটো কিনিবনো কি লাগে কি হয় এইটো গিফ্ট দিছোঁ নেকি চাচোন তোৰ বাৰ্থডে গিফ্ট চাচোন চোৱাই নাই ইনষ্টামাৰ্ট স্পীডত অৰ্ডাৰ কৰিলোঁ আৰু মাথা চাথা বেয়া হৈ গ'ল মৰম লাগিছে হয়নে মৰম লাগিছে আৰু এইখিনিতে জমনি এটাও হ'ল মায়ে মানে ৰোৱানক 2টা কিণ্ডাৰ জয় আনি দিছিলে ৰোৱানে আকৌ খোৱাতকৈ বেছি খেলা বস্তুটোতহে বেছি গুৰুত্ব দিয়ে ৰোৱানাই খেলা বস্তুটোৱে লাগি থাকিলে কিন্তু পোৱালি এটা আহি তাতকৈ সৰু বাৰু 3 বছৰ হৈছে তাৰ একদম নিজে আহি ফালি মেলি ৰোৱানৰ কিণ্ডাৰ জয়টো খোৱাত লাগিলে আৰু মোৰ যে ইমানে হাঁহি উঠিছে ন দেখি পেলাই চকলেট লাগিছে ৰোৱান চোৱা ভাইটিটো খাই দিলে তুমি খাই দিয়া এটা চকলেট লাগিছে তুমি এটা খাই দিয়া আকৌ নহয় নে এইফালে আমাৰ মাও কামত ব্যস্ত একদম দিয়া মেলাত লাগি আছে ৰোৱানক ভাতকেইটা খুৱাই এতিয়া ময়ো বহি ল'লোঁ খাবলৈ আৰু আজি খানাত আছিলে ঢেকীয়া বুটৰ সৈতে এখন চব্জি ৰঙালাও আৰু কিবাকিবি মিক্স চব্জি এখন আৰু পচলা চব্জি এখন পচলা চব্জিখিনি কিন্তু মায়ে বনাইছিলে আৰু বহুত টেষ্টি হৈছে খাবলৈ দালি 2 পিচ ৰহৰ দালি আৰু মাটিমাহৰ দালি খাই দিয়া ভাজিটো দাদাটোৱে চুমাৰ খাব দিয়া নাছিলে নি তোমাক ঐ বুলি ক'লে চুমাৰ হৈছে পুৰা ঐ বাই বাই যিহেতু মা আৰু মাহী আজি ঘৰলৈ যাবগৈ ৰাতিতে বাছ আছে সেইটো কাৰণে বায়ে পেকিং কৰি আছে মাহঁতৰ কাৰণে টিফিন ৰাতি বাছত খাবলৈ আৰু ময়ো বনাই আছোঁ ৰোৱানৰ কাৰণে ফ্ৰাইড ৰাইচ যিহেতু ৰোৱানকো আজি মই পঠিয়াইছোঁ মাহঁতৰ লগত ঘৰলৈ গধূলি বা ভিনদেউ মই মা মাহী আমি সকলোখিনি এতিয়া ISBTলৈকে গৈ আছোঁ মাহঁতৰ বাছ আছে 9:30 কিন্তু আনফৰ্চুনেটলি মাহঁতৰ আজি যোৱা নহ'ল যিহেতু চৰকাৰে যি চকা বন্ধ দিছিলে সেইকাৰণে যাবলগীয়া সকলোবোৰ বাছ আজি কেঞ্চেল হৈ গ'ল মাহঁতৰ যিহেতু আজি যোৱা নহ'ল গতিকে ইয়াতে আমি ৰাস্তাতে চাহ একাপ খাবলৈ বুলি ভাবিছোঁ শৰ্মা সুইটছ হোটেলত চাহ চিঙৰা খালোঁ তাৰপিছত বা আৰু ভিনদেউৱে আমাক সকলোকে ঘৰত ড্ৰপ কৰি থৈ গ'ল কি বনাইছা এইটো কি এইটো মাংসটো বইল নেকি মায়ে বনাইছে তুমি ভেন্দি আৰু আলু ভাজি তুমি নাই বনোৱা নি মাহীয়ে বনাই আছে মই পাকঘৰৰ পৰা ওলাই দিলোঁ আৰু মা আৰু মাহী অহাৰ পিছৰ পৰা দুপৰীয়া ধুনীয়াকৈ আমি বইল চিকেন দি ভাত খালোঁ মাহীয়ে বনাইছিলে যিহেতু মাহঁত আজি ৰাতি যাবগৈ আৰু মাহীৰ ল'ৰাটোও আহিছিলে ইয়াতে থাকে গুৱাহাটীত মাহঁত যাব ওলাইছে বিদায় গুৱাহাটীত বিদায় 2 দিন থাকি কেনেকুৱা লাগিলে 2 দিন থাকি মানে ভাল লাগিলে মাহী
বহুত ভাল লাগিলে দেই বহুত খালি গৰম গৰম ন ইমান গৰম নাই কিন্তু ভাল পালোঁ অঁ আজি যে ৰ'দ দিছে দেখিছে নাই মানে গমেই নাপালে চাগে ভিডিঅ'ত থাকি আজি বহুত ৰ'দ দিছে আৰু এইখনে হৈছে মাহঁতৰ বাছ বাসুদেৱ ট্ৰেভেলছ আহি পাই গ'লি খানাপাৰা 9:30 আৰু মাহঁতকো গুৱাহাটীৰ পৰা বিদায় দিলোঁ আৰু ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন এটা ব্লগত লগ পাই আছোঁ সকলোকে বাই